ৰাস্তাত আপোনালোকে দেখিছে মানুহৰ সমাগম বিপিএ বিজেপি আৰু এজিপি দলৰ সমৰ্থক শুভাকাংক্ষীসকলৰ যি নেকি স্বতঃস্ফূৰ্ত সমৰ্থন আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে আৰু বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। মই এই আহি থকা নিৰ্বাচনটো মই খেলা নাই, মই প্ৰাৰ্থী নহয়, মই প্ৰাৰ্থীহে। নিৰ্বাচন খেলিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, নিৰ্বাচন খেলিছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিৱসাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, আমাৰ EM ছাৰ গণেশ কছাৰী ডাঙৰীয়া, EM ছাৰ আমাৰ মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া, আমাৰ ভজন দাস ডাঙৰীয়া। গতিকে কোনো কাৰণতে আহি থকা নিৰ্বাচনটোত NDA কোনো শক্তিয়ে পৰাস্ত কৰিব নোৱাৰে। কঠোৰ কাম কি কৰিব উন্নয়নৰ ক্ষেত্ৰত এতিয়াতে কথাটো ক'লে অলপ বেছি সোনকালে হৈ যাব। গতিকে আমি আগতে ৰাইজৰ আশীৰ্বাদত পাৰ কৰিলোঁ এই দেওনাখন, তাৰে পিছত আমি সকলোৱে আলোচনা কৰি খুব অভিজ্ঞ ৰাজনৈতিক নেতা দুগৰাকী আছে, তিনিগৰাকী আছে আমাৰ মাজত। গতিকে আমি সকলোৱেও আলোচনা কৰি পৰিকল্পনা কৰি কোনটো বিষয়ক অধিক অগ্ৰাধিকাৰ দি আগবাঢ়িব লাগে সেইমতে আমি কাম কৰি যাম। কিমান ব্যৱধানত ওলাই যাব বুলি সেইটো ৰাইজে সিদ্ধান্ত ল'ব। গতিকে আমি মানে ভাবি থকা নাই কোনে মানে ইয়াত মনোনয়ন দাখিল কৰিছে, কোনে কৰা নাই। আমাৰ লক্ষ্য হৈছে যে সৰ্বাধিক প্ৰায় 70% টোটেল পলিঙৰ ভোট যাতে আমি NDA ল'ব পাৰোঁ, তেনেকুৱা এটা লক্ষ্য লৈ আমি আগবাঢ়িম। বিজেপি দলক উটুৱাই লৈ নাযায়, ৰাইজৰ সমৰ্থন বিজেপিৰ পক্ষলৈ লৈ আনিব।